Hello students, welcome to my YouTube channel e-learning hub. এই ভিডিওটোত মই প্ৰিভিয়াস HSLC ফাইনাল এক্সামৰ যিখিনি ভয়েস চেঞ্জ আছিল এই ভয়েস চেঞ্জখিনি মই এই ভিডিওটোৰ জৰিয়তে আলোচনা কৰিম অৰ্থাৎ মই সমাধান কৰি দিম গোটেইখিনি যিখিনি আগতে HSLC ফাইনাল পৰীক্ষাত আহিছিল এই গোটেইখিনি মই সমাধান কৰি দিম আৰু ইয়াৰ পৰা অহা যেটো HSLC ফাইনাল এক্সাম হ'ব তাতে আহাৰ বহুতখিনি চান্স আছে গতিকে তোমালোকে ভিডিওটো মনোযোগেৰে চাবা নিশ্চয়কৈ তোমালোকৰ অহা পৰীক্ষাৰ বাবে সহায়ক হ'ব প্ৰথমতে চাও 2011 চনত HSLC পৰীক্ষাত যিখিনি আহিছিল the members elected the secretary ইয়াৰ ভয়েস চেঞ্জ কৰিলে কি হ'ব এটো নিশ্চয় এক্টিভ ভয়েসত আছে ইয়াৰ পেসিভটো হ'ব the secretary was elected by the members এটো ব্ৰেকেটৰ ভিতৰত ৰাখিলেও হ'ব আৰু লিখিলেও হৈ যাব গতিকে যদি দিয়া the secretary was elected তেতে হৈ যাব বি নম্বৰত আছিল the grandmother looks after the child যেহেতু পেসিভ কৰা নিয়ম জানাই তোমালোকে আৰু যদি নাজানা মোৰ আৰু এটা ভিডিও আছে এটো চাবা the grandmother looks after the child এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকিলে কি হয় এটা বিভার্ব হ'ব am is are গতিকে the child এটা অবজেক্ট টু সাবজেক্ট হ'ব ইয়াৰ যেটো অবজেক্ট আছে এখিনি হল অবজেক্ট এখিনি আকৌ আহি সাবজেক্ট হৈছে the child এটো যেহেতু প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে গতিকে এটো ইজ হ'ব ইয়াত the child is আৰু যেটো ভার্ব ভার্বৰ past participle হ'ব looks আছে looked হ'ব looked after by the grandmother আৰু 2012 চনত আহিছিল children like sweets এটো প্ৰেজেন্ট ইনডিফিনিটত আছে sweets are liked by children তাৰ পিছত আছে by whom can this be done এটো পেসিভ ভয়েসত আছে এক্টিভ কৰিব লাগে who can do this তাৰ পিছত 2012 চনৰ যেটো ওল্ড কোর্স আছিল ওল্ড কোর্সত এখিনি আহিছিল I have read the book এটো এক্টিভ ভয়েসত আছে পেসিভ কৰিলে কি হ'ব the book তো আগত আহিব the book যদি পারফেক্ট থাকে have has বা had থাকে তেতে হলে been to আহিবই এই যে been to আহিছে the book থার্ড পারসন সিঙ্গুলাৰৰ লগত সদায় has আহিব আৰু বাকিখিনিৰ লগত have আহিব গতিকে the book থার্ড পারসন সিঙ্গুলাৰ নম্বৰ has আহিছে তাৰ পিছত been to আহিব the book has been read by me তাৰ পিছত বি নম্বৰত আছে the book was written by her এটো নিশ্চয়কৈ পেসিভ ভয়েসত আছে এটো কি হ'ব এই her to যেতে এক্টিভ হ'ব তেতে এক্টিভত আহি she হ'ব তাৰ পিছত ভার্বৰ যেটো past participle আছে এটো আকৌ টেন্স টু কোনটো টেন্সত আছে হেতু চাব লাগিব the book was written by her ইয়াতে যেহেতু was আছে নিশ্চয়কৈ এটো past indefinite হ'ব তেতে হলে past indefinite ভার্বৰ সেকেন্ড ফর্ম রাইটত কি হ'ব wrote তাৰ পিছত the book she wrote the book তাৰ পিছত 2013 চনত ওল্ড কোর্সত আহিছিল এ হান্টার শট দা টাইগার এ হান্টার শট দা টাইগার the tiger যেহেতু শট এটো past indefinite আছে কি হ'ব was shot by a hunter তাৰ পিছত the gate was opened by the peon এটো past passive voice আছে গতিকে এটো কি হ'ব the peon opened the gate এটো was আছে গতিকে এটো কি হ'ব past indefinite আৰু 2014 চনত SSLC যেটো ফাইনাল এক্সাম হৈছিল তাতে কি আছিল accidents are caused by carelessness এটো কি হ'ব অবজেক্ট আহি সাবজেক্ট হ'ব carelessness causes accident যে ইয়াত যেটো are আছে এটো কি হ'ব প্রেজেন্ট ইনডিফিনিট হ'ব গতিকে carelessness causes accidents who did the work by whom was the work done 2015 চনত আহিছিল we were surprised at his conduct surprised us কিছুমানত by নহয় at হয় এবিলাক কিছুমান এক্সেপশনাল থাকে হেখিনি তোমালোকে যেতে ডিটেইলছত কম হে তাত বুজিবা মই জাস্ট কোশ্চেনখিনি হে আলোচনা কৰি আছো why did your father refuse such an honorable job এটো এক্টিভত আছে পেসিভ কৰিলে কি হ'ব why was such an honorable job refused by your father তাৰ পিছত 2016 চনত আহিছিল the students elected him secretary he was elected secretary by the students এই সোয়াই কোশ্চেনটো ইয়াৰ আগতে আহিছিল আকৌ 16 চনত আকৌ ৰিপিট হৈছে ইয়াৰ পৰা কোশ্চেন বিলাক ৰিপিট হয় মানে গ্ৰামাৰখিনি আসলতে সদায় ৰিপিট হৈয়ে থাকে গতিকে তোমালোকে এইখিনি চালে নিশ্চয়কৈ তোমালোকৰ পৰীক্ষাত
এটা নহয় দুটা কমন হ'বই তাৰপিছত the stage was decorated by the students decorated the stage তাৰপিছত 2016 চনত আহিছিল 17 চনত people speak English all over the world English is spoken all over the world America was discovered by Columbus discovered America এটো পেছিভত আছে এক্টিভত 2018 চনত আহিছিলে the letters have been posted ইয়াত চোৱা have been আছে তাৰ মানে কি এটো পেছিভত আছে এর এক্টিভ কি হ'ব posted ইয়াৰ কিন্তু ইয়াৰ কি নাই অবজেক্টটো নাই অবজেক্টম বনাব লাগিব তেতিয়া হলে কি হ'ব I have posted the letters মানে have been posted মই পোস্ট কৰিছিলো গতিকে এটো কি হ'ব the letters have been posted I have posted the letters তাৰপিছত he did the work alone the work was done alone by him এটো চোৱা did আছে did মানে কি এটো past tense আছে গতিকে ইয়াত কি হ'ব was হ'ব আৰু যেটো didৰ কি হ'ব did মানে do মানে did to হল past form ইয়াৰ past participle হ'ব done তাৰপিছত I have lost my English textbook has been lost এছো I আছে I to আকৌ অবজেক্ট দিয়া নাই মানে নিদিলেও হ'ব he was punished for his misconduct the teacher punished him for his misconduct এছো the teacher শব্দটো নাই অবজেক্ট নাই তথাপি ইয়াত সাবজেক্ট বনাই দিছে তাৰপিছত 2020 চনত I do not know his brother is not known to me English is spoken by many people all over the world speak English এটো আকৌ ৰিপিট হৈছে Shakespeare wrote the play Hamlet was writing এটো writing নহব এটো written হ'ব The play Hamlet was written by Shakespeare My pen has been stolen তাৰপিছত এটো কি হ'ব someone has stolen my pen গতিকে এখিনি আছিল আজিৰ ভিডিওটো গতিকে তোমালোকে ভিডিওটো মনোযোগেৰে চাবা ইয়াৰ কোশ্চেনখিনি এই অহা এসএসএলসি পৰীক্ষাত ৰিপিট হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে তোমালোকে গোটেইখিনি বহিত লিখি লবা